গৰমৰ দিনত পকা কঁঠাল খাইছেনে? ইয়াৰ এখন গ্লাচিমেক ইনডেক্স কম। পকা কঁঠালত ডায়েবেটিছৰ পৰা আৰম্ভ কৰি পেটলৈকে ৰোগ নিৰাময় কৰাৰ ক্ষমতা থাকে। ঋতুৰ অন্যতম ফল কঁঠাল। কঁঠাল খোৱা আৰম্ভ কৰক। হয়, বৰ্তমান কঁঠালৰ বতৰ। এই বতৰত আপুনি পকা কঁঠাল খোৱা অৱশ্য গঢ়ি তোলক। আচলতে এই ফলটো ভাল পৰিমাণৰ আশ আৰু ৰক্ষক খাদ্য নহয়। ইয়াত এনেধৰণৰ বহুতো কেট্ৰিনেট আৰু অক্সিডেণ্ট থাকে, যিবোৰে স্বাস্থ্যৰ বাবে বৰ উপকাৰী। কঁঠালৰ উপকাৰিতা সম্বন্ধে জানো আহক। প্ৰথমে পকা কঁঠাল কাষ্ঠকাঠিন্যৰ বাবে উপকাৰী। জেক ফ্ৰুইট আহৰ বাবে ভাল উৎস, গতিকে ই আপোনাক বেছি দিনলৈকে ভৰপূৰ অনুভৱ কৰাত সহায় কৰে। মধুমেহ ৰোগত পকা কঁঠাল উপকাৰী। আপোনাৰ শৰীৰে কঁঠাল অধিক লাহে লাহে হজম আৰু শোষণ কৰে, যিটো ডায়েবেটিছ ৰোগৰ বাবে বৰ উপকাৰী, যিয়ে তেজৰ চুগাৰ পৰিচালনা কৰাৰ লগতে চুগাৰ বৃদ্ধিৰ ৰোধ কৰে। ভিডিঅ'টো ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আসাম পৰ্টেল চাই থকাৰ বাবে ধন্যবাদ।